নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, মই বৰ্তমান উপস্থিত আছোঁ লালাবৰী বামনবৰী বিহু মঞ্চত। আৰু বিহু মঞ্চটো এনেকুৱা ধৰণৰ সজাইছে গাঁৱৰ এখন ঘৰ, আৰু গাঁৱৰ ঘৰৰ পদূলিমুখতে আজি বিহু ডান্স কৰা হ'ব, ৰঙালী বিহু উদযাপন কৰা হ'ব। আৰু এই ৰঙালী বিহুৰ লগত সংগতি ৰাখি পৰিচালনা সমিতিয়ে কেইবাটাও খেল অনুষ্ঠিত কৰিছে। কলগছত বগাই গৈ পুৰস্কাৰ লাভ কৰা হাত ধৰা খেল, সেইসমূহ খেল আপোনালোকক দেখুৱাম। যদিহে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আপুনি ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেলখনটো প্ৰেছ কৰি অল কৰি দিব। যদিহে ফেচবুকত পেজত চাই আছে তেতিয়াহ'লে ফেচবুক পেজ ফ'ল' কৰি দিব। তেতিয়া বলকচোন বন্ধু বান্ধৱীসকল, কলগছত বগাই কোনে পুৰস্কাৰ লাভ কৰিলে আৰু হাত ধৰি কোনে জয় লাভ কৰিলে সেইসমূহ ভিডিঅ' আপোনালোকক দেখুৱাম। বলক তেন্তে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপুনি দেখিছে এয়া শাৰী শাৰীকৈ থিয় হৈছে মহিলাসকল, আৰু এনেদৰে চকুত বান্ধি দিয়া হৈছে বগা কাপোৰ। আৰু এই খেলখন আৰম্ভ হ'ব আৰু হাত ধৰা খেল। আৰু এই খেলটো 2 মিনিটৰ ভিতৰত হাতো ধৰিব লাগিব, যিয়ে ধৰিব পাৰে তেওঁৱে হাতো পাব। তো এয়া আৰম্ভ হ'ব আৰু যেতিয়া পৰিচালকে হুইচেল মাৰি দিব তেতিয়া খেলাখন ষ্টাৰ্ট হ'ব। 2 মিনিট এয়া মাৰি দিছে আৰু এতিয়া আৰম্ভ হৈছে খেল। আপোনালোকে সুন্দৰভাৱে উপভোগ কৰক আৰু চাওক কোনে পায় এই হাতটো ধৰিবলৈ। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে ন? আজি হাতো আপুনি পালে, হাতো পাই কি কৰিব কচোন কওক। কেনেকুৱা লাগিছে হাতো যে আজি আপুনি পাইছে? ভাল লাগিছে আৰু ঠিক আছে। আজি কেনেকৈ বনাই খাব? ঠিক আছে, ধন্যবাদ থাকিল। আজি হাঁহ খেলৰ আপুনি পুৰস্কাৰটো পোৱাৰ কাৰণে আমাৰ ফালৰ পৰা ধন্যবাদ থাকিল। আগত 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 ধৰ 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 আগলৈ ধৰ 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 পাইছিলে। আপোনাৰ নামটো কি? হাঁহ খেলা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কেনেকুৱা লাগিছে? হাতো যে পাইছে খেল খেলি কেনেকুৱা লাগিছে? ভাল লাগিছে ন? ধন্যবাদ ধন্যবাদ থাকিল আমাৰ ফালৰ পৰা। বন্ধু বান্ধৱীসকল, এয়া হ'ল কলগছত বগা, আৰু কলগছৰ ওপৰত আছে এটা নিচান। যিয়ে নিচানটো নুমাই লৈ আহিব পাৰিব তেওঁৱে পুৰস্কাৰ পাব 500 টকা। কোনে পাৰে আপোনালোকে চাই থাকক। কলগছত বগাই গৈ নিচানটো নোৱাৰ পৰা আপোনালোকে চাই থাকক।
নামটো কি তোমাৰ? হিমাংশু। প্ৰথম নিশানটো তুমি পাৰি লৈ আহিলি। প্ৰথম পুৰস্কাৰ কি আছে? তুমি যে 500 টকা। 500 টকা তুমি বিজয় লাভ কৰিলি। ঠিক আছে ঠিক আছে। কি আছে?